গাইস আছো বঙাইগাঁও টাউন দেখিবলৈ পাইছে তো মৰ্নিং গাইস মৰ্নিং গিন্দা মৰ্নিং তো গাইস চব ব্যস্ত তো আজি আমাৰ চুটিটো দিনটো গাইস ভাৰ্গৱ মিক্সিং চেনেল যত সকলোকে মই স্বাগতম জনালোঁ ভিডিঅ' কিবা আছো হ'লে বালা আৰু যদি মোৰ চেনেল আপোনাৰ নতুন গাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক গাইস প্ৰথম যাব লাগে এইটো মেইন না মানে এইটোত যাব লাগে আৰু তো গাইস কালি গাইস আৰু অলপ বেলেগ টাইপৰ ৰুম দিছি চাকচোন গাইস চব বস্তুবিলাক মানে ইয়াত থোৱা আছে তো ভালো লাগছে বাৰু আপোনালোক এটা কথা কৈ থৈ আপোনালোকে যদি কেতিয়াবা যদি অন্তৰত যদি জাৰ্ণি কৰিব যায় মানে আপোনালোকে ডাইৰেক্ট গুগল মেপেদি মানে ডাইৰেক্ট মেপত চাই কিনে আপোনালোক নাযাব তো এনেকুৱা নিচিনা আপোনালোকে ডায়েগ্ৰাম বনাই ল'ব পাৰে তো আপোনালোকক মই বেক কেমেৰা দি দেখাই আছোঁ ডায়েগ্ৰাম এনেকুৱা চিষ্টেমত বনোৱা হৈছিল ডায়েগ্ৰাম আৰু যিটো ডায়েগ্ৰাম বনোৱা হৈছিল গাইজ জিপিএছত আমি মানে ঘৰত চাই কেনে বনোৱা হৈছিল মানে এইটো ৰাস্তা চবতকৈ মানে ওচৰ ৰাস্তা তো গাইজ আপোনালোকে যদি কেতিয়াবা যদি অন্তৰত যায় বাইকেদি যায় চাইকেলেদি যায় খোজকাঢ়ি যায় সেইটো আপোনাৰ লগত মেটাৰ বাইছ কিন্তু আপোনালোকে জিপিআৰত আপোনালোকে কিলোমিটাৰবিলাক সকলো চাই ল'ব তেতিয়াহে মানে আপোনালোকে সঠিক হেৰিটো পাই যাব তো আমি এইটো মানে একদম পূৰা মানে কম ৰাস্তা মানে 2200 বা 2500 কিলোমিটাৰৰ ভিতৰত মানে এই ৰাস্তাটো কমপ্লিট হৈ যায় তো গাইছ সেইকাৰণে এই ৰাস্তাটো লৈছোঁ তো আৰু বাকী কি দেখাব পাৰোঁ আৰু কি দেখাব নোৱাৰোঁ ই মাৰি আছে গোটাই ভলিনি আজি গাইছ একদম মাৰি লৈছোঁ ডিউটি আছে তো মাৰ নাছিলোঁ তো এতিয়া কি হয় ৰাস্তাত গাইছ খাই আছোঁ তো গাইছ কালি এখন হোটেলতে আহিছিলোঁ দাদা আছে বহুতেই ভাল লাগিলে থাকি কেনে দাদা কেনেকুৱা অনুভৱ কালি আমি যিহেতু কেদাৰনাথ গৈ আছোঁ আপোনালোকে আশীৰ্বাদ কৰিব হয় মইতো একচুৱেলি প্ৰথমটো মই আছিলোঁ বাহিৰত আহি কিনে যেতিয়া দেখিলোঁ মই ইমানখিনি গম পোৱা নাই তাৰপিছত মই ভাইটিক সুধিলোঁ ভাইটিক সোধাতে ক'লে যে চাইকেল ৰাইড হয় কেদাৰনাথ যাই আছে মই নিজে চখ বোলে এই বতৰ বৰষুণ কেনেকুৱা কণ্ডিশ্যন আৰু মানে কেদাৰনাথ গৈ আছে মই একচুৱেলি নিজে চখ কিন্তু ধৰক আপোনালোকে যিটো ষ্টেপ লৈছে নিশ্চয় ছাকচেছ আছে আৰু মানে ইমানখিনি ধৰক আগবাঢ়িবতো নোৱাৰে কিছুমানে মাইণ্ডেদি ভাবি থাকে যাম কৰিম হ'ব কিন্তু আপোনালোকৰতো সেই ছাকচেছটো মানে আপোনালোকে আগুৱাই লৈ গৈ আছে আৰু মানে সেইটোৱে তো আশীৰ্বাদ কৰিব নিশ্চয় 100% তো থাকি কেনে বহুতেই ভাল লাগিল যেতিয়া বঙাইগাঁৱত যিহেতু আমি প্ৰথম তো মানুহৰ পৰা বহুত মৰম আৰু আশীৰ্বাদ পাইছোঁ তো খুবেই ভাল লাগিছে ফাইনেলি গাইছ আমি ৰেডি হ'লোঁ আৰু আছিলোঁ এখন হোটেলতে আৰু এনেকুৱা পূৰা ৰেডি নে ভাই একদম ৰেডি কিন্তু ৰেডি নে ৰেডি তো চবৰে চাইকেল ৰেডি তো দেখাই আছোঁ আৰু কি হয় আপোনালোকক ক'বলৈ বহুতেই সুখী হৈছোঁ যে যিটো গাইছ আমি কিতাপত পঢ়ি আছিলোঁ তো মোৰ পিছফালে মানে আগফালে আছে তেল শোধনাগাৰ তো গাইছ যিটো উঠি আছে মই গাইছ আপোনালোকক ভালকৈ দেখাইছোঁ এইটোৱে গাইছ বঙাইগাঁৱৰ তেল শোধনাগাৰ যিটো গাইছ আমি কিতাপত পঢ়ি আছিলোঁ এখন হোটেলত সোমালোঁ যিখন হোটেল গাইছ ভূটানৰ হয় तो दादा है दादा कैसा लगा आपका घर भूटान में है ना जी हमको लेके जाएगा ना भूटान श्योर वो भाई नमस्ते आपका ही है ना होटल भाइयों का जो होटल है वो होटल में ही खाएगा आज अब हम केदारनाथ जाने वाले हैं आप मंदिर जाएगा आप आशीर्वाद करें ठीक है এই হোটেলখনৰ মানে ভূটানী হোটেলত সোমাই কেনে মই এটা কথাই গম পালোঁ কাৰণ চাওক তাত আমাৰ ইয়াত মানে মন্ত্ৰী মিনিষ্টাৰ চলে আৰু ভূটানত কি চলে কেনে জানে ৰাজা মহাৰাজা তোৰ প্ৰথম যেনেকৈ আমাৰ মানে প্ৰথম মানে ভাৰতৰ মানে জৱাহৰলাল নেহৰু মানে প্ৰধানমন্ত্ৰী আছিল তো ভূটানত মানে কিং হয় তো মই দেখাই আছোঁ ভূটানত যিবিলাক ৰজা হৈছিল প্ৰথমৰ পৰা মানে এইবিলাকৰ ফটো দি থৈ দিয়া আছিল 1 2 3 4 5 আৰু যিটো মানে সৰু ল'ৰাটো মানে যিটো এতিয়া 5 নম্বৰ ৰজা হৈ আছে তাৰ মানে ল'ৰাটো মানে এইটো ৰাখাটো মানে নিয়ম তো এইটো ভূটানৰ হ'ল নিয়ম তো দেখালোঁ এতিয়া বৰ্তমান অলপ হোটেলৰ পৰিৱেশটো দেখাই আছোঁ পাৰি দিনাৰ পৰা খাৱাই নাছিলোঁ পুৰি পৰঠা এইবিলাক খোৱাই নাছিলোঁ আজি মানে গাইছ আৰম্ভ কৰি দিছোঁ মানে নিজে মাতাৰ কাৰণে আৰু এয়া পুৰি পিঁয়াজ এইগিলা চব দিছি চাহ এটা মানে চব পাপৰ চাপৰ চব দিছি একদম কি মজা আইটেম পুৰি লৈ মঙলৈতো যদি দিলা হয় পুৰিৰ লগত এনেকৈ গোটেইগিলা বস্তু আৰু ভাত নাখালোৱে হয় তো গাইছ ভিডিঅ' কিবা আছোঁ নে বালা হে বাইদেউহঁতৰ হোটেলতে ধুনীয়াকৈ খোৱা বোৱা কৰিলোঁ বাইদেউ নমস্তে তো গাইছ বৰষুণৰ মাজত আছোঁ আৰু যিখন গাইছ এখন টলগেট আছে এখন গাইছ কোকৰাঝাৰৰ টলগেট আৰু আমাৰ চাইকেল ইয়াত থৈ দিছোঁ তো গাইছ ইয়াত অলপ ৰেষ্ট ল'ম তোৰ পিছত আকৌ আমাৰ নেক্সট যাত্ৰা আৰম্ভ কৰিম তো গাইছ আজি একচুৱেলি দিনটো কোৱাই নাই তো ভিডিঅ' কিবা আছোঁ হনে বালা হে গাইছ আমি আছোঁ বৰ্তমান কোকৰাঝাৰ বৰ্ডাৰ ইয়াৰ পৰা গাইছ বৰ্ডাৰ বেছি দূৰ নাই পশ্চিমবংগত সোমাব তো গাইছ দাদাৰ দোকানতে আহিছিলোঁ চাহ তাহ কিবাখিনি খালোঁ বহুত ধুনীয়া চাহ বনাইছে তো শলাগ ল'ব লাগিব দাদাৰ আৰু লগতে দাদাৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যিহেতু আমি কেদাৰনাথ মন্দিৰত গৈ আছোঁ আৰু দাদাই অলৰেডি আশীৰ্বাদ দিলে আৰু লগতে গাইছ মই আপোনালোকক কৈ দিছোঁ মোৰ পিছফালে আছে গাইছ এইকেইটা ল'ৰা তো ভাইটিহঁতে মানে কাৰণ ৰাস্তাটো 4 লাইন ৰাস্তা কাৰণ ইফালেদি আহিব নোৱাৰি এই আগেদি ঘূৰি আহিছে মই সেইকাৰণে চাই আছোঁ তো ভাল লাগছে কি খাবা ভাইটি তোমালোকে
চকলেট দি আছোঁ দেই ত' ইমান সৰু যেতিয়া মানে সৰু সৰু ল'ৰাবিলাক মানে ওচৰত আহে মানে কি ক'ম আৰু মানে জ'চ বেলেগ জ'চ উঠি যায় ত' এইফালে আহক কিবা এটা খুৱাই দিওঁ সিহঁতক এয়া লৈ ল'লোঁ লোৱা ভাইটি আৰু আমি কেদাৰনাথ যাম তোমালোকে আশীৰ্বাদ কৰিবা দেই কেক দিবাহে বাকী ত' গাইছ এটা বৰ অদ্ভুত খেলা খেলি আছে ত' গাইছ দেখাই আছোঁ আপোনালোকক সেইফালৰ পৰা আহি আছে বাপৰে বাপ কি বস্তু এনে ত' গাইছ বঢ়িয়া 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 না ত' গাইছ আহি কেনে এটা দেখা পালোঁ ত' গাড়ীখন জাগাবিলাক ধুনীয়াই তো আৰু শ্ৰীৰামপুৰ গেট বেছি দূৰ নাই তো গাইছ বৰষুণত ভিজি হ'লেও তো আহি আছোঁ তো ইয়াত বেছি ৰখি থাকিলে তো গাইছ তাতেও বহুত দেৰি হৈ যাব তো আপোনালোকক দেখুৱাব পাই গোটেই দুখিত চাওক ইয়াৰ পৰা ছিগি গৈছে গাড়ী গাইছ তাতে পৰি আছে দেখিছেনে গাইছ তো বহুত বেয়া লাগিল দেখা পাই তো এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ তো এয়া গাড়ী আছে পৰি ইয়াত তো আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ আমি আহি পালোঁ গাইছ গোসাইগাঁও আৰু গোসাইগাঁৱত সোমাই তো ছাৰসকলক লগ পালোঁ ছাৰসকলে এনেকুৱা মৰম দিছে তো গাইছ কি কৰিম আৰু মোৰ ফালৰ পৰা আৰু মোৰ চেনেলটোৰ জৰিয়তে সকলোকে ধন্যবাদ মানে কি ছাৰসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি কেদাৰনাথত গৈ আছোঁ আপোনালোকে যেন আশীৰ্বাদ কৰে তাৰে কামনা কৰিলোঁ সব মিউনিচিপালিটি মানুহ আমি তো বহুতেই ভাল লাগিল যেতিয়া আমি ঘৰৰ পৰা বহুত আঁতৰত থাকোঁ আৰু এনেকুৱা নিচিনা মানে মানুহ মৰম দিলে গাইছ বহুত মনটো ভাল লাগে আৰু কথা ক'ব লগা আছে দাদাজনৰ ঘৰ গোসাইগাঁৱত তো আমাৰ মংগলৰ পৰা বহুত দূৰত তো মোৰে ছাবস্ক্ৰাইবাৰ হয় দাদা কি ক'ব ভাল লাগিছে আমাক আশীৰ্বাদ দিব লাগে সিহঁত তিনিটা যেনে ভাল যাই কেনে পচিব পাৰে আমি গোসাইগাঁৱত আজি ৰখিম সিহঁতক আজি আমি যিমান ফেচিলিটি দিব লাগে দিম আৰু ভাইটিহঁতক বাছ এইটোৱে মোৰ কামনা যে হৰ হৰ মহাদেৱ মোৰ বাবাৰ তাতে যাব লাগে এইটো মোৰ ফাৰ্ষ্ট তো গাইছ আৰু এটা কথা কৈ দিওঁ ছাৰহঁতে মানে গোসাইগাঁৱতে মানে থকা লোৱাৰ ব্যৱস্থা মানে ছাৰহঁতে কৰি দিম বুলি কৈছে তো বহুতেই ভাল লাগিছে তো এনেকুৱা নিচিনা মৰম দিয়াৰ কাৰণে তো গাইছ গোসাইগাঁৱত মোটামুটি বৰষুণ বহুতেই দি আছে তো মঙলদৈত বৰষুণ দি আছে নে আপোনালোকে কমেণ্ট কৰি জনাব তো যিহেতু আপোনালোকে দেখাই পাইছে গোসাইগাঁৱৰ চেয়াৰমেন বা ডাঙৰ দাদাসকলে আমাক যিহেতু হোটেলৰ ব্যৱস্থা কৰি দিছে মই এতিয়া বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁৱৰ ৰঞ্জিত হোটেল তো মই ভিতৰত যাই কেনে আপোনালোকক দেখুৱাই আছোঁ আৰু গাইছ মই যিখন হোটেলত আছোঁ এই হোটেলখন গাইছ এটা অসমীয়া সংস্কৃতিৰ মানে লগত মানে জড়িত মানে তো হোটেলখনৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ তো মালিক বহি আছে বাৰু মালিকৰ লগত কথা পিছত পাতিম তো এতিয়া বৰ্তমান হোটেলৰ পৰিৱেশটো আপোনালোকে চাই লওক আৰু বাকী এইবিলাক আছে বাৰু তো দাদাসকল আমি মানে কেদাৰনাথ যাম আপোনালোক সকলোৱে মানে আশীৰ্বাদ কৰিম তো দাদা আপোনাৰ লগত পিছত কথা পাতি ঠিক আছে আপুনি মানে ব্যস্ত আছে তো সেইটো কাৰণে আপোনাক দিগদাৰ দিয়া নাই তো ব্যস্ত আছে কাৰণে মই দিগদাৰ দিয়া নাই এতিয়া আমি ক'ত আছোঁ বা কি কৰি আছোঁ আৰু লগতে গাইছ মই আপোনালোকক কৈ থৈ দিওঁ থকাৰ লগতে আৰু মানে আমাক খোৱাৰো ব্যৱস্থা কৰি দিছে তো ওপৰত থকাটো খোৱাটো তলত তো বহুতেই ভাল লাগিছে ইমানখিনি মৰম দিয়াৰ কাৰণে চাওক এই যেতিয়া আমি ঘৰৰ পৰা মানে বাহিৰত আহোঁ আৰু বাহিৰত অহাৰ পিছত এনেকুৱা মানে মৰম পালে তো সঁচাই বহুত ভাল লাগে তো এতিয়া আমি ক'ত আছোঁ গাইছ দেখাই আছোঁ এখন অসমীয়া সংস্কৃতিৰ গাইছ তো ভাবিছে নেকি এইবিলাক চিৰি গাইছ পাকাৰ এইবিলাক গাইছ পাকাৰ নহয় এইবিলাক গাইছ কাঠৰ তো এখন মানে অসমীয়া সংস্কৃতিৰ মানে আগতে যিবিলাক অসমত মানে বিল্ডিং বনাইছিল তো সেই চিষ্টেমত বনোৱা হৈছে মানে এতিয়াও ৰাখি থৈ দিছে এইখন হোটেল তো বহুত পপুলাৰ হোটেল হয় আপোনালোকে ভাবিব পাৰে যে হোটেলখন মানে কি এনেকুৱা কাঠৰ বা কিবা কিবি কিন্তু নহয় গাইছ এই হোটেলখন গাইছ কি ক'ম আৰু আপোনালোকক মই আছোঁ বৰ্তমান গোসাইগাঁও মানে বৰ্ডাৰতে আছোঁ কালি যিহেতু আমি অসম পাৰ হৈ যাম তো এখন ধুনীয়া মানে এইবিলাক চব মানে পেকিং কৰি আনিলেও কি হ'ল চব শিকি গৈছে তো গাইছ মানে হাফ পেণ্ট কিনিব আহিছোঁ এইটো মাৰ্কেটটোৰ নাম হ'ল গাইছ ষ্টাইল মাৰ্কেট তো ভাইটি ভালে আছেনে তোমালোক ইয়াৰ ষ্টাইল বাসিন্দা তো আপোনালোকৰ আজি চহৰত আহিলোঁ আপোনালোকৰ দোকানৰ পৰা পেণ্ট এইটো গাইছ পেণ্ট লৈছোঁ কেনে লাগছে কমেণ্ট কৰি জনাই দিবচোন তো আমি কেদাৰনাথ যাই আছোঁ তোমালোকে আশীৰ্বাদ কৰিবা হ'ব আশীৰ্বাদ থাকিব তো যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক জয় আই অসম আৰু এইটো হাফ পেণ্ট কেনেকুৱা লাগছে গাইছ একবাৰ কমেণ্ট কৰি জনাই দিব তো গাইছ চখত কিনা নাই আকৌ মানে গোটেই পেণ্ট ছিগি গৈছে গাইছ তো সেইটো কাৰণে আৰু হাফ পেণ্টটো কিনি লৈছোঁ মানে পইচা নাই তথাপিও আৰু কিনি লৈছোঁ হাফ পেণ্টটো মেইন না যদি হাফ পেণ্ট যদি পিন্ধিয়ে নাযাওঁ মানে আৰু নহ'ব না তো যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক জয় অসম আৰু ষ্টাইল বজাৰত আহিছিলোঁ গোসাইগাঁৱতো বহুতেই ভাল লাগিল মংগলদৈ ল'ৰা এজন মানে ডেমনেট ঘৰ তো তোমাৰ নামটো ৰাজীৱ ডেকা ডেমনেট ঘৰ মানে এনেকুৱা ইমান অন্তৰত থাকিও মানে কেতিয়াবা যদি নিজৰ জাগাৰ যদি মানুহ যদি লগ পাই যায় না বহুত ভাল লাগে মানে জোচটো কিবা অলপ বেলেগ জোচ আহি যায় হয় না তো এইখিনি